মই আজি বগামাটি টুৰিষ্ট আমাৰ পৰ্যটন কেন্দ্ৰত আহিছোঁ। ইয়াত মোক আমন্ত্ৰণ কৰিছিলে আমাৰ গ্ৰীণ ট্ৰেক এডভেঞ্চাৰ ইনজৰ উদ্যোগত এটা ৰাইডাৰ মিট কাৰ্যসূচী চলি আছে। আজি কাৰ্যসূচী আছিলে ৰাফটিং কম্পিটিশ্যনৰ প্ৰাইজ বিতৰণ। এই প্ৰাইজ বিতৰণত মোক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলে। আমন্ত্ৰণ ৰক্ষা কৰিলোঁ। মোৰ ভাল লাগিছে যে বগামাটিত গ্ৰীণ ট্ৰেক এডভেঞ্চাৰৰ উদ্যোগত যে আজি এই খেলখন পতাৰ কাৰণে আজি আমাৰ বগামাটিৰ পৰ্যটন কেন্দ্ৰত আমাৰ বিভিন্ন অঞ্চলৰ পৰা ইয়াত খেলুৱৈসকল আহিছে। মই জানিব পাই সুখী হৈছোঁ। মেঘালয়ৰ পৰা আহিছে আৰু ডিমা হাছাওৰ পৰা, তেজপুৰৰ পৰা, এনেকুৱা বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াতে আগভাগ লৈছে। তো এইটো ভাল হৈছে। তাৰমানে এই আমাৰ বগামাটিৰ পৰ্যটন কেন্দ্ৰটো বিভিন্ন অঞ্চলৰ এটা প্ৰচাৰ এইটো হ'ব আৰু আমাৰ খেল জগতৰ কাৰণে এইটো ভাল যে আমাৰ ইয়াতে যে ৰাফটিং কম্পিটিশ্যন হয়। কালি মটৰ ক্ৰছ এটা কম্পিটিশ্যন আছে। কালি আমাৰ ইয়াতে জানিব পাইছোঁ বহুত দূৰৰ পৰা, বহুত বাহিৰৰ পৰা ইয়াতে মটৰ ক্ৰছ কম্পিটিশ্যন আগভাগ ল'বলৈ খেলুৱৈসকল আহিব। এইটো আমাৰ তামুলপুৰ জিলাৰ কাৰণে, বিটিআৰ অঞ্চলৰ কাৰণে, অসমৰ কাৰণে বিৰাট ভাল খবৰ যে খেল জগতৰ কাৰণে। তো এই অনুষ্ঠানটো পতাৰ কাৰণে মই আমাৰ গ্ৰীণ ট্ৰেক এডভেঞ্চাৰৰ বিষয়াসকলক, কাৰ্যকৰ্তাসকলক মই ধন্যবাদ দিছোঁ যে আমাৰ এই বগামাটি পৰ্যটন কেন্দ্ৰখন ভাৰতবৰ্ষ বিশ্বতে এটা চিনাকি দিয়াৰ কাৰণে যে তেখেতে পদক্ষেপ লৈছে খেল জগতক লগতে লৈ। এনেইতো জানি আপোনালোকে ইয়াত হাজাৰ হাজাৰ মানুহ বগামাটিত পিকনিক খাবলৈ আহে আৰু এনেকুৱা অনুষ্ঠানৰ জৰিয়তে মই ভাবোঁ আৰু আমাৰ পৰ্যটনৰ এটা কেন্দ্ৰ বেছিকৈ মানুহ আহিব। এইটো এটা ভাল খবৰ। এইটো কাৰণে আজি বৰনদী বাইকাৰ্ছ মিটত আহি ইয়াত যথেষ্টখিনি ভাল লাগিছে আৰু বৰনদী যি গ্ৰীণ ট্ৰেক এডভেঞ্চাৰ যোনটো NGO ইয়াত এই মিটখন ইয়াত আয়োজন কৰিছে, ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বগামাটি কেৱল অসমৰ বা বিটিআৰৰ মাত্ৰ নহয়, ভাৰতৰ বহু ব্যক্তিয়ে বা ৰাইজে আজি এইটো পৰ্যটকস্থলী হিচাপে ইয়াত গম পাইছে। আজি এই মিটৰ জৰিয়তে নিশ্চয় আমাৰ এটা মেছেজ যাব যে বৰনদীত থকা যি আমাৰ বগামাটি যিটো পৰ্যটনস্থলী, এইটো সকলোতকৈ ধুনীয়া এখন ঠাই। ভাৰত ভূটান সীমান্তত অৱস্থিত এই যি পৰ্যটকস্থলী, ইয়াত মনোৰম দৃশ্যও আছে, যথেষ্টখিনি ভাল। ইয়াত ৰাইজে আহিব লাগে। মই অসমৰ বিটিআৰৰ আৰু ভাৰতবৰ্ষৰ ৰাইজক ইয়াত পিকনিক খাবলৈ অহাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ।